নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ খোজৰ অন্য এটি নতুন ভিডিঅ'ত। আৰু মই দিব্যজিত আজি ৰাতিপুৱাই পাকঘৰৰ পৰা আৰম্ভ কৰিছোঁ ভিডিঅ'টো। আৰু আজি যিহেতু শনিবাৰ, একচুৱেলি শনিবাৰে ৰাতিপুৱা সেইটো ৰূপটো জনাওঁ শনিবাৰ আৰু মঙলবাৰে। আৰু আজি যিহেতু আমাৰ চোৱাৰ এৰুৱালেও মানে সুধি নপতালৈকে ঘৰত ধূপ-ধূনা জ্বলোৱা নহয়। আৰু সেইকাৰণে শুই উঠিয়ে চাহকাপ মানে গৰম পানী এগিলাচ খালোঁ, চাহকাপ খাওঁ বুলি আপোনালোকৰ লগত চাহকাপ খোৱাৰ লগতে আপোনালোকৰ লগত কথা অলপ পাতোঁ, সেই বুলিয়ে ভিডিঅ'টো বনাই ল'লোঁ। ভাবিলোঁ কিবা আলোচনাই কৰোঁ, ভাল লাগিব মনটো। আৰু এই মেডিকেল ঘৰৰ সমস্যা বহুত দিন মানে এসপ্তাহ মেডিকেলত থকা হ'ল, কামৰ বোজা বহুত। আৰু কাষ্টমাৰ দোকানত এইকেইদিন ভিৰ লাগি আছে, ভিডিঅ' বনাব পৰা নাই। কিন্তু তথাপিও ভাবিলোঁ মাজে সময়ে এটলিষ্ট আৰম্ভ কৰিছোঁ যেতিয়া লাগি থাকিব লাগে। ৰাতিপুৱাই মোবাইলটো চাই থাকোঁতে এজন মটিভেশ্যনেল স্পীকাৰৰ শুনিলোঁ কথা এষাৰ। ভাল লাগে তেখেতক চাই থাকোঁ, তেখেতক অনুসৰণ কৰোঁ, কিন্তু তেখেতৰ প্ৰত্যেকটো কথাই শুদ্ধ বা সঁচা হ'ব বুলি মই নকওঁ। তেখেতৰ চিন্তাধাৰা বেলেগ হ'বও পাৰে বা নিজৰ চিন্তাধাৰা বেলেগ হ'ব পাৰে। কিন্তু আজি তেখেতে কৈছে, যিকোনো এটা কাম ৫,০০০ দিন যদি আমি একেলেঠাৰি মানে মনোযোগ দি কৰোঁ, তেন্তে ছাকচেছ হোৱাত কোনো বাধা দিব নোৱাৰে। গম পাইছেনে? ছাকচেছ হোৱাত বাধা দিব নোৱাৰে। মেইন কাৰণ হৈছে কথাটো হ'ল যে তেখেতৰ কথাষাৰ সঁচা। আমি যিকোনো কাম এটাত একেলেঠাৰি লাগি থাকিলে কেতিয়াও মানে ফেইলিয়াৰ হ'ব নোৱাৰোঁ। যিকোনো এটা কাম একেলেঠাৰি আমি যদি কৰি থাকোঁ, তো আমি অৱশ্যে মোৰ মনটো তেনেকুৱা আছিলে। মই মানে বহুতখিনি বস্তু এতিয়া বৰ্তমান নিজকে কণ্ট্ৰল কৰিছোঁ। আজি এটা কৰিলোঁ, কাইলৈ আকৌ কিবা এটা যেন এনেকুৱা লাগে যেন মই ইটো বাটত যাম, ইটো ৰাস্তাত যাম। তেনেকৈ মানে কি হয়, কাৰোবাৰ কিবা এটা নতুন দেখিলোঁ, ভাল লাগে যে নহয় বোলে সিটো লাইনত যাওঁ, ইনকাম বেছি হ'ব। কিন্তু কথাটো হ'ল যে আমি যিটো কাম কৰি আছোঁ, আমাৰ যিটো এক্সপিৰিয়েঞ্চ আছে, সেই কামটোতেই মই ভাবোঁ আমি নিজকে সময় দিব লাগে। আমি যিমান সময় দিম নিজকে, সিমানেই আমি নিজকে পাৰ্গত কৰি থাকিম। যদি আমি ভাল কুকিং জানো, আমি সেইটো জানো কৰিব লাগে। আৰু নিজৰ যিটো কৰি থকা কাম তাকে ভালকৈ নিয়াৰিকৈ পৰিপাটিকৈ কৰিব লাগে। আৰু নিজৰ স্কিলটো ডেভেলপ কৰি থাকিব লাগে। যি কি নহওক, বৰ্তমান নিজৰ যিটো আমাৰ যিটো দোকান আছে দুখন, আমি দোকান কৰিলোঁ। এতিয়া মই ভাবিছোঁ এতিয়া আৰু অলপ আগবঢ়াম। 3খন কৰিবলৈ চেষ্টা কৰি আছোঁ, কিন্তু সুযোগ সুবিধা নাপাইছোঁ। তথাপিও আগলৈকে কৰিবলৈ চেষ্টা কৰিম। তো সেই কামটোতে মই লাগি থাকিম। তাৰ মাজতে আৰু এটা কথা ৰতন টাটাৰ মনলৈ আহিলে, মানে মই কনফিউজ হৈ গৈছোঁ। তেখেতে কৈছিলে যে এটা কামৰ পৰা আপুনি 100 টকা উপাৰ্জন কৰাটো নিবিচাৰিব, আৰু যদি আপুনি ব্যৱসায় কৰিছে 100টা ঠাইৰ পৰা এটকাকৈ ইনকাম কৰাটো আপুনি ঠিক কৰক। এতিয়া মই 100টা কামত লাগোঁ নে এটা কামতে লাগোঁ, আমি কনফিউজ আছোঁ। তো আপোনালোকে মই জনাব, একচুৱেলি তেখেতৰ কথাটো হয়, ব্যৱসায় যদি কৰিবলৈ হয় আপুনি ইনকামটো কেইবাটা মাল্টিপল চ'ৰ্চৰ পৰা ইনকাম কৰি দিব লাগিব। এটা চ'ৰ্চত যদি আপুনি ইনকাম কৰে, চেনি বিচাৰি পোৱা নাছিলোঁ, ভাবিলোঁ চুজি বনাই আছোঁ, আপোনালোকক দেখাই আছোঁ। ৰখিব, চুজি বনাই আছোঁ, হালোৱা বনাওঁ। কিন্তু কথাটো হ'ল যে মই চেনি ডিব্বাটো বিচাৰি পোৱা নাছিলোঁ। ভাবিলোঁ চুজি যিহেতু ভাজিলোৱেই, আৰু এতিয়া চেনি যদি নেপাওঁ তেতিয়াহ'লে খেলেই গৰ্ব হৈ যাব। কিন্তু যি কি নহওক হৈ গ'ল, পাই গ'লোঁ। আৰু চাহকাপ লাল চাহেই বনাইছোঁ। একচুৱেলি চেনিটো কমেই খাব লাগে, তথাপি এতিয়া চুজিত বিনা চেনিটো খাব নোৱাৰোঁ। গুৰো একেই চেনিৰ নিচিনাই হ'ল।
যে এইটো নহয় যে আপুনি অপশ্যন হিচাপে গুৰটো লৈ ল'ব, সেইটো একো লাভ নাই, কাৰণ আজিকালি ভেজাল। একচুৱেলি চেনীটো পৰিহাৰ কৰিব লাগে, মানুহে খাব নালাগে, কিন্তু এটা অভ্যাসত পৰিণত হ'ল। তথাপিও মিঠা বস্তুবোৰ কমকৈ খাবলৈ চেষ্টা কৰিব লাগে। আৰু এনেও শকত ডাঙৰ মানুহ দেখিছেনে, কমকৈ খাব লাগে দেই। মই অৱশ্যে ডিব্বাটো শেষেই হ'ব যেন পাইছোঁ, আৰু মিঠা নহ'লে ভাল নালাগে যে, সেইখিনি দি ল'লোঁ এতিয়া। তো কথাটো হ'ল যে ব্যৱসায় কৰোঁতে সদায় এটা মেইন চ'ৰ্চ ব্যৱসায় ৰাখিব লাগে, যিটোত আপুনি সময় আৰু নিজকে সময় দিব পাৰে আৰু ভাল উপাৰ্জন কৰিব পাৰে। আৰু এটা ব্যৱসায় ৰাখি বাকী সৰু সুৰাকৈ বহুতো ব্যৱসায় ৰাখিব লাগে, বহুতো কামো কৰিব লাগে, য'ৰ পৰা আপুনি দিনটোত এক্সট্ৰা কিবা এটা উপাৰ্জন কৰি থাকে। বা আপোনাৰ ধৰক কিবা কাৰণত আপোনাৰ মেইন বিজনেছটো যদি নাই চলা, তেতিয়াহ'লে বা কামেই হওক যোনটোত নাই চলা, আপুনি বেলেগ এটাৰ পৰাও ইনকাম কৰি দিব পাৰে, যাতে আপোনাৰ ইনকামটো বন্ধ নহয়। ধৰক আজি পটককৈ মোৰ দোকানখন মই খুলিব নোৱাৰা হৈ গ'লোঁ, কিবা কাৰণত আজি দোকানখন বন্ধ হৈ গ'ল, তো মই যাতে আৰু বেলেগ এটা উপাৰ্জন হৈ থাকিব। তো আমি গাঁৱলীয়া মানুহখিনি, অসমৰ মধ্যবিত্ত মানে শ্ৰেণীৰ লোক, তো মই ভাবোঁ আপোনালোকে প্ৰায় নিজৰ যদি ঘৰত সা সুবিধা আছে, ঠাই আছে, হাঁহ কুকুৰা পোহা আৰু হাঁহ কুকুৰা, ছাগলী, গৰু এইবোৰ পোহাৰ চেষ্টা কৰিব লাগে। এইবোৰত মেইন কি জানেনে, সময়ত বহুত কাম হয়। এইবোৰ হ'ল আপুনি হয় দানা খুৱাইছে, কিবা কৰিছে, যদি ব্যৱসায়িক ভিত্তিক পোহেতো বেলেগ কথা, কিন্তু এনেও আপুনি পুহি ৰাখিব লাগে। পটককৈ হাঁহ এটা বেচিলে, কুকুৰা এটা বেচিলে আপোনাৰ কিবা এটা ইনকাম হৈ গ'ল, বিপদত নহয়, বা 10টা হাঁহ একেলগে বেচি দিলে আপোনাৰ ইনকাম এটা হৈ গ'ল। তো সেই সেনেকৈ মই ভাবোঁ যে কিবা এটা ইনকাম, যদি গাহৰি পোহা কোনোবা আছে, গাহৰি পোহক, হাঁহ কুকুৰা পোহক। আৰু আজিৰ তাৰিখত গাহৰি পোহাটো বহুত লাভান্বিত, কিন্তু দুৰ্ভাগ্য যে এইটোৱেই যে আমাৰ মানে ঘৰত বা আমাৰ বংশত গাহৰি পোহাটো ব্ৰেণ্ড আছে। অৱশ্যে ভাবোঁ ব্যৱসায়িকভাৱে যদি পুহিব পৰা যায়, লাভালাভ আছে, বহুত লাভালাভ আছে আমাৰ ভৱিষ্যতে, মানে যিসকলে পোহে। কিন্তু নাই, যেতিয়া যিটো বস্তু নাই সেইটোৰ ওপৰত মাথা মাৰি লাভ নাই। আৰু কথা এষাৰ আছেতো, মানে এনেকুৱা হয় যে আপুনি কৰি থকা মানে বংশত যিটো নচলে, সেইটো বস্তু নকৰাই ভাল। যিটো বস্তু আপোনাৰ নাই, আপোনাৰ জন্মগতভাৱে আপুনি যিটোৰ অধিকাৰী নহয়, সেইটো অধিকাৰ পাবলৈ আপুনি, অধিকাৰ বুলি নহয়, যিটো আপোনাৰ নীতি নিয়মত নচলে, সেইটোত আপুনি চলিবলৈ চেষ্টা নকৰাটো ভাল। আপুনি যিটো য'ত জন্মগ্ৰহণ কৰিছে, যিটো ঘৰত, যিটো সংসাৰত, যিটো ধৰ্মত জন্মগ্ৰহণ কৰিছে, আপুনি সেইটোকে আঁকোৱালি লৈ তাকেই সৎভাৱে চলাই নিয়াটো আপোনাৰ কৰ্তব্য। আৰু সেয়াই হৈছে আপোনাৰ ধৰ্ম, মই ভাবোঁ দেই, কৰ্মই ধৰ্ম যিহেতু কয়। যি কি নহওক, মোৰ চুজি হৈ গ'ল, চাহ হৈ গ'ল, চাহকাপ খাই লওঁ। আৰু আপোনালোকে কনফিউজ নহ'ব যে আপুনি কি কৰিব। তো আপোনালোকে কি কৰিব সেইটো মই আপোনালোকক জাষ্ট মোৰ ফালৰ পৰা, মোৰ অভিজ্ঞতাৰ ফালৰ পৰা এটা গাইড কৰোঁ, যে আপোনালোকে আপোনাৰ মনে বিচৰা কামটো কৰক। আপুনি যিটো কামত পাৰ্গত, আপোনাৰ যিটো কাম কৰি ভাল লাগে, যিটো কামত ভাবে যে মই সদায় ইয়াত ভাল কৰিব পাৰিম বা ভাল কৰিব বিচাৰোঁ, সেই কামটো কৰক। যে এইটো নহয় আনে কৰিছে বা আনক দেখি নকৰিব। আপুনি যদি চাকৰি কৰি ভাল পায়, চাকৰি কৰক, ব্যৱসায় কৰি ভাল পায়, ব্যৱসায় কৰক, তাত কোনো আপত্তি নাই। কিন্তু আপুনি নিশ্চয় এনেকুৱা হয় যে বহি নাথাকিব, কাম কৰক, কিন্তু যি কৰে ভালকৈ কৰক। এতিয়া ইমানলৈ, নেক্সট আকৌ আহি আছোঁ আপোনালোকৰ লগত, নিশ্চয় কথা পাতিম। বাই বাই, চাহকাপ খাই লওঁ, আকৌ লগ পাম।